নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল মিউজিক টাইমছ। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো। বিষয়টো হৈছে বন্ধুত্ব। বন্ধুত্বৰ শব্দ আপোনালোকক বিশেষ বেলেগভাৱে আপোনালোকক বিবেচনা আলোচনা কৰাৰ প্ৰয়োজন নাই, কাৰণ বন্ধুত্ব মানে কি আপোনালোকে সকলোৱে জানে, কিন্তু সময়ৰ ক্ষেত্ৰত কিছুমান বন্ধুত্ব সলনি হৈ যায় আৰু তাৰ বিনিময়ত কি হয় আপোনালোকে হয়তো সকলোৱে জানে। চ' আজি আপোনালোকক সেই ভিডিঅ'টো সেইটোৱে দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আপোনালোকে চাই যাওক ভিডিঅ'টো। আপোনালোকৰ মাজে মাজে মই আলোচনা কৰি যাম এই বিষয়টোক লৈ। লাহে লাহে পোহৰ হ'ব ছায়া মন গহন মোৰ বুকুত নাচি থাকা তুমি লাহি জোন লাহে লাহে পোহৰ হ'ব ছায়া মন গহন আপোনালোকে ভিডিঅ' ক্লিপটো দেখা পালে যে কেনেদৰে কি চাৰিজন বন্ধু বহি আছিলে আৰু তেওঁলোকে হৈছে মোৰ ভিডিঅ'টোত থকা চাৰিজন নলে গলে লগা বন্ধু, আৰু তেওঁলোকৰ বিষয়ে আজি আপোনাক সবিশেষ জনাই যাম। আপোনালোকে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'খিনি চাই যাব, আপোনালোকক দেখাই যাম আপোনালোকে পৰৱৰ্তী পৰ্যায়ত কি হয় আপোনালোকে মোৰ লগত চাই তাকে তুহে বহুত দিনৰ মূৰত বতাহ খাব ওলাই আহিলো। গছৰ তলত বহি বতাহ অলপে খাৱা অলপ কিনো কৰি বেকাৰ হৈ পৰি আছো, কি কম কাম ধান্দাও পোৱা নাই একো। অ ভাই হত বৰ লাইফে আমাৰ বৰ বৰ লাইফ। তাকে যাওঁ নেকি আমি অলপ যাব পাৰি। গৰমত যাব ইচ্ছা নাজানে, বতাহ অলপ এটা খাই লওঁ ৰবা। 10 মিনিট পিছত যাওঁ আৰু অ'কে দিয়া হ'ব দিয়া। এই ভাইয়াত এই আজি হৰকান্তত জীয়েক যে তাই টিউচন আছিলো, যাব লাগে আজি টাইমত যাব লাগে, টাইমত যাব লাগে গম পাইছে নাই? অ ভাইয়াত আম খাব যাব লাগিছিল। আপোনালোক ভিডিঅ'ত দুটা ক্লিপ দেখালো, চ' তেওঁলোক আপোনালোকে গম পাইছে একদম নলে গলে লগা বন্ধু। তেওঁলোকে সকলো শ্বেয়াৰ কৰে তেওঁলোকৰ লগত, যিকোনো কথাই হওক যিকোনো ক্ষেত্ৰতে তেওঁলোকে তেওঁলোকৰ নিজৰ বন্ধুত্বৰ পৰিচয় দিয়ে। কিন্তু সময় এনেকুৱা আহি গ'ল যে তেওঁলোকে নিজৰ বন্ধু তেনেদৰে চলাই গৈছিল, কিন্তু কিছুমান সময় এনেকুৱা আহি যায় যে তেওঁলোকে সেইখিনি সলনি কৰিব লগা হয়, আৰু তাৰপিছত কি হয় আপোনালোকক দেখুৱাই যাম। আপোনালোকে মোৰ লগত চাই থাকিব। কাজিয়া কৰা বৰ মন গৈ আছে মোৰ। কাজিয়া কৰা মোৰ বৰ মন গৈ আছে। কোন আছে? এই চলি এটা আহিব যে সদায় অহা যোৱা কৰিছে, মোক কম দি থাকে। মোৰ নাম নাম কি? এই চলিটোৰ নামটো কিবা চিনি নাপাওঁ কিন্তু আহি থাকে। মাতি লৈ আহ, মাতি লৈ আহ। মই তাক চিনি নাপাওঁ ভালদৰে। মই দুইটা যাম টপকাই দিম আহ। বল তেওঁলোকৰ বন্ধুত্ব তেনেকৈ চলি গৈ আছিল। তেওঁলোকে ক'ৰবাত পাৰ্টি কৰে একেলগে, ক'ৰবাত ফুৰিব যায়, তেনেকেই তেওঁলোকৰ বন্ধুত্ব চলি গৈ আছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ বন্ধুত্বত কিছুমান ফাট মেলা দেখা যায়। তাৰ কিছুমান কাৰণ থাকে, সেই কাৰণখিনি আপোনাক পৰৱৰ্তী ক্লিপটোত দেখাম। আপোনালোকে মোৰ লগত চাই থাকিব। जुदाया खफा खुदा है दुआ ऐसा हो नहीं, खाना पीना साथ है मरना जीना साथ है, खाना पीना साथ है मरना जीना साथ है, सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। চ'
আপোনালোকে ভিডিঅ'টো তেতিয়া বৰ্তমান গম পাব যে তেওঁলোকৰ বন্ধুত্বত লাহে লাহে বৰ্তমান ফাট মেলা দেখা যাব। তাৰ কাৰণ একমাত্ৰ হৈছে পইচা আৰু এটা সামান্য চাকৰি। আৰু তেওঁলোকৰ বন্ধুত্বত কিদৰে ফাট মেলে আপোনালোকক পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'খিনিত মই দেখাই যাম। আপোনালোকে বন্ধুত্ব ফাট মেলা হয় আৰু তাৰপিছত কি হয় আপোনালোকক বিশেষভাৱে আলোচনা কৰি যাম। আপুনি চাই থাকিব ভিডিঅ'টি। আমি চাকৰি পাই গলো আমাকো সহায় কৰবা সহায় মানে কি আৰু এতিয়া আমাৰো চাকৰি আমাৰো ঘৰ সংসাৰ আহিব আমাৰ হাতত আমি চলিম তহঁতে চলিবি আৰু সেনেকুৱা আমি বহুত এতিয়া আমি কষ্ট কৰিব লাগিব ভাই। আমি চাকৰিত সদায় দিন যাব তোমালোকক এতিয়া আমি লগ নাপাওঁ আৰু ভাই। ভাই বেয়া নাপাবা তোমাক ভাই। একো নাই আমি এতিয়া চাকৰি লাগব লাগব ভাই। তোমালোক বেকাৰ চলি তোমালোক কিবা এটা কৰিবা আৰু ভাই। এতিয়া ভাইটিয়ে পাহৰি গ'ল চাকৰিৰ কাৰণে কি কবা আমাৰ এতিয়া কি হ'ব আৰু পিছে আমি কিবা এটা ধন্দা লগাব লাগিব কিদৰে এজন বন্ধু দুজন বন্ধুৱে চাকৰি পালে তেওঁলোকৰ মাজৰে আৰু দুজন বন্ধুৱে চাকৰি পাই কিদৰে তেওঁলোকে মনত আঘাত নহাকে আৰু বাকী দুজন বন্ধু কিদৰে তেওঁলোকে মনত আঘাত নহাকে কৈ থৈ গ'ল। ইয়াৰ ফলত কি হৈছে জানো ভৱিষ্যতে তেওঁলোকে বিপদত পৰিলে সেই বন্ধুজনে তেওঁলোকক সহায় কৰিব। তেওঁলোকে জানো সহায় কৰিব পাৰিব তেওঁলোকৰ সেই আগৰ বন্ধুকেইজনক তেওঁলোকৰ বন্ধুত্বজনে আগৰ দৰে বজাই ৰাখিব পাৰিব। তেনেহ'লে চাই থাকক সেইখিনি জানিবৰ বাবে যে তেওঁলোকে সহায় কৰে নে নকৰে। চাই থাকক আগলৈ। আমাক জস্তিক পাহৰি গৈছে তোমালোকে আমাক বচালা ভাই, বহুত সহায় কৰিলা ভাই। আজিৰ পৰা আৰু তোমালোকক আমি এনেকুৱা নকৰো ভাই। ভুল হৈ গ'ল আমাৰ ভুল হৈ গ'ল আমি আগৰ ভাই আগৰ দৰে থাকিম ব'লা ভাই বন্ধুসকল দেখিলে বন্ধুত্ব মানে কি? বন্ধুত্ব এটা এনেকুৱা বস্তু যাৰ কোনো সীমা নাই। ই সকলো সময়তে আমাৰ মাজত আৱিৰ্ভাৱ হ'ব পাৰে বা সকলো সময়তে ইয়াৰ মৰম চেনেহ সকলোখিনি আমাৰ মাজত আহিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত আমি পাহৰি যোৱা যায় যে বন্ধু আমাৰ বাবে কি হয়। কিন্তু সেইখিনি আচলতে পাহৰি যাব নালাগে। বন্ধু সদায় বন্ধুৱেই, বন্ধুৰ সমান আৰু স্থান বেলেগে ল'ব নোৱাৰে যে বন্ধু এটাৰ স্থান বেলেগে ল'ব পাৰিব কোনোবা দিনা। ত' বন্ধুৰ স্থান বেলেগে ল'ব নোৱাৰে কেতিয়াও। সেইখিনি আচলতে মনত ৰখাটো উচিত। বন্ধু সদায় বহুত ডাঙৰ হয়। বন্ধুক আমি পাহৰি যাব নালাগে। অলপমান সামান্য টকা পইচাৰ কাৰণে আমি কেতিয়াও বন্ধুক পাহৰি যাব নালাগে। বন্ধুক সন্মান কৰিব জানিব লাগে। তেতিয়াহে আমি উন্নতি কৰিব পাৰিম বুলি আশা ৰাখিলোঁ। ত' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। ত' আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।